কাঞ্চনজংঘা ফিল্মখনৰ এটা ডায়লগ আছিলে, মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মই মুক্ত, মই কাঞ্চনজংঘা। ইয়াৰ পৰা এটা বস্তু গম পোৱা যায় যে তেওঁ কোনো ধৰ্মৰ প্ৰতি ইমান আকৰ্ষিত হোৱা নাছিলে। কিয়? কাৰণ তেওঁ নিজৰ লগুনো ছিঙি পেলাইছিলে, সেইটো এটা কথা। চতুৰ্থতে তেওঁ বিলিভ কৰিছিল সেকুলাৰ হিউমেনিজম, মানে পইচা বিলাই যে ফুৰিছিল 0 মাইলত, তাতে লাগিলে হিন্দু আহক বা মুছলিম আহক বা শিখ আহক বা জৈন আহক, যোনে নাহক কিয়, যদি কাৰোবাৰ প্ৰব্লেম আছে তেওঁলোকে হেল্প কৰিবই। লাগিলে নিজৰ পকেটত পইচা নাথাকে, বেলেগৰ পৰা খুজি হলেও তেওঁ দি দিব পইচা, এণ্ড পইচাটো গণি নাচায়, বাণ্ডেল আছে বাণ্ডেল ডাইৰেক্ট দি দিব। চ' সেনেকুৱা ধৰণৰ এজন ব্যক্তি, সেনেকুৱা ধৰণৰ এজন মানুহ। আৰু 5 নম্বৰ এনভাইৰমেণ্টেলিজম, মানে তেওঁ প্ৰকৃতিক ভাল পাইছিল, তেওঁ গছ গছনি ভাল পাইছিল, তেওঁ গছ ৰোপণ কৰিছিল, নাহৰ পুলি তেওঁ ৰুইছিল, আৰু তেওঁ কৈ গৈছিল যে নাহৰ পুলি ৰুব। হয়তো সেইকাৰণে তেওঁ থাকোঁতেতো আমি গম নাপাওঁ কিমানে নাহৰ পুলি ৰৈছে, বাট তেওঁ নাথাকাৰ অৱস্থাত এতিয়া কিন্তু সকলোৱে নাহৰ পুলি ৰৈ আছে। নাহৰ পুলি ৰোৱাটোৱে আমাৰ মেইন উদ্দেশ্য। দীঘলী পুখুৰীটো আনকি তেওঁ প্ৰটেষ্ট কৰিবৰ কাৰণে বহিছিল যে নাই, গছ কাটিবলৈ নিদো, হয়নে? ইয়াৰ লগতেই ফিলান্থ্ৰপি আৰু হিউমেনিটেৰিয়ানিজমত তেওঁ বহুত বিশ্বাস কৰিছিল। সেইকাৰণে তেওঁ কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনটো গঢ় তুলিছিল, ZG ফেন ক্লাব, তেওঁলোকৰ সহায়ত। কিয়? কাৰণ যাতে বানপানীত মানুহখিনিক সহায় কৰিব পাৰে, সাহায্য তুলিব পাৰে, ঘৰে ঘৰে গৈ পেলাই পইচা তুলিছিল, চান্দা তুলিছিল, আৰু তাৰ পিছত ক'ব গ'লে দুখীয়াক সহায় কৰিছিল, মানুহখিনিক বানপীড়িত মানুহখিনিক সহায় কৰিছিল। তেওঁৰ কথা কৈ শেষ নহ'ব, আৰু কিমান কথা কম। তেওঁৰ COVID-19ৰ সময়ত তেওঁ নিজৰ ঘৰটো এটা কেয়াৰ চেণ্টাৰ হিচাপে দি দিছিল, যাওক মোৰ ঘৰটো আছে লৈ লওক। সেইকাৰণে ইয়াৰ পৰাই গম পায় তেওঁৰ ব্যক্তিত্ব কেনেকুৱা আছিল, তেওঁৰ মানসিকতা কেনেকুৱা আছিল, তেওঁৰ চিন্তাধাৰা কেনেকুৱা আছিল।